যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো অৰুণোদয় আঁচনি 4.0 যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছে এইসকল মানুহৰ কি নথিপত্ৰ লাগিব এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব আৰু আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি 4.0 ফৰ্ম ফিল আপ কৰিব পাৰিব, ফৰ্মখন কেতিয়া আপোনালোকে লাভ কৰিব এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ হয় যাতে যিসকল মানুহে অৰুণোদয় 4 বা 3.0 আঁচনি লাভ কৰা নাই এইসকল মানুহে যাতে অৰুণোদয় 4.0 আঁচনিৰ টকা লাভ কৰিব পাৰে। প্ৰথমবাৰ আপোনালোকে এপ্লাই যিসকলে কৰিব এইসকল মানুহে আপোনালোকে প্ৰথম কিস্তিয়ে কিন্তু 9,000 টকা দিম বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। তো আপোনালোকে ফৰ্মখন কেতিয়া লাভ কৰিব আৰু কি ডকুমেণ্টছ লাগিব এই বিষয়ে আজি জনাই দি আছোঁ। তো অৰুণোদয় 4.0 এপ্লাই কৰিলে কি নথি লাগিব চাওক। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ড থাকিব লাগিব, যিজন মানুহে এপ্লাই কৰিব ইয়াৰ নামতে ৰেচন কাৰ্ড থাকিব লাগিব, লগতে আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ডত কিবা নাম ভুল যদি হৈ আছে আপোনালোকে আধাৰ কাৰ্ডৰ নামটো শুধৰণি কৰি লওক আৰু আপোনালোকে ভোটৰ কাৰ্ড থাকিব লাগিব। ভোটৰ কাৰ্ডতে ছেম টু ছেম আপোনালোকে আধাৰ কাৰ্ডত ৰেচন কাৰ্ডত যেনেকৈ নাম আছে ছেম টু ছেম নাম থাকিব লাগিব। বেংক পাছবুকখন লাগিব, বেংক পাছবুকত কিন্তু আপোনালোকৰ বেংক একাউণ্ট নেম আপোনালোকে সঠিকভাৱে থাকিব লাগিব আৰু আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰখন লাগিব। এই 5টা নথি থাকিলে আপোনালোকে অৰুণোদয় 4.0 আঁচনি লাভ কৰিব। আগষ্ট মাহৰ পৰাহে আপোনালোকে অৰুণোদয় ফৰ্মখন লাভ কৰিব আৰু আগষ্ট মাহত যিসকল মানে অৰুণোদয় 3.0 হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে আপোনালোকে আগষ্ট মাহৰ পৰাহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো ইয়াৰ আছিল গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।